তোমাৰোতো কোনো চাকৰি নাই, তুমিওতো ঘৰতে থাকা, তেনেস্থলত তোমাৰ কামখিনি মায়ে কিয় কৰিব লগা হয়? দুপৰীয়া মোক অলপ ৰেষ্ট লাগে আৰু মই বাচন বৰ্তন ধুবলৈ টান পাওঁ। মায়ে যিহেতু দুপৰীয়া নুধুৱে, গতিকে মায়ে ধুৱে। তাতে কি ডাঙৰ কথাটো হ'ল, তোমাৰ মা গেজেটেড অফিচাৰ নহয় নহয়। তাৰ মানে তোমাৰ চোৱা থালখনো মোৰ মায়ে ধুৱে? মোৰ মাক ধুবলৈ দিবলৈ তুমি সংকোচ নকৰিলা? তাততো কি হ'ল, নিজৰ খোৱা থালখনৰ লগতে বাকী কেইজনৰ থালখনো যেনিবা খোৱা পাতৰ পানী ধুলে, তাতে কি মহাভাৰতখন অভূত হ'ল? অ' মাই গড, এইবোৰ কথা মই একো গমেই নাপাওঁ আৰু মায়েও মোক আজিলৈকে কোৱা নাই। মা বেলেগৰ দৰে লগলীয়া তিৰোতা নহয়, গতিকে কিয় ক'ব? কেতিয়াবা নিজৰ মূৰটো বেৰত মাৰি ফালি পেলাব মন যায়, নিজৰ ভাগ্যখন গছকি পেলাব মন যায়। তোমাক বেলেগলৈ বিয়া দিব লোৱাত আগ পিছ একো নাভাবি ভাল পাওঁ বাৰু বিয়া পাতি পেলালো। বিয়াৰ পিছতে তোমাৰ আচল ৰংবোৰ ওলাইছে, অজস্ৰ ৰঙৰ গৰাকী তুমি। তোমাৰ সকলো ৰং যদি এক কৰি পেলাও, তেন্তে তোমাৰ ৰংটো কেনেকুৱা হ'ব তুমি জানা? কেনেকুৱা? পিংক নে লাইট ব্লু নে ডিপ গ্ৰীণ? কোৱা ডাৰ্ক ব্লেক। Yes! কলিকতালৈ গৈছিল, নিউ জলপাইগুৰি পাৰ হৈ ট্ৰেইনখন বাগৰি পৰিছে। বহুত মানুহ মৰিছে মা। মই একো গম পোৱা নাই। আঘাত পোৱা মেডিকেল লৈ গৈছো, মই যাব লাগিব। বিচাৰ বল। বন্ধু মই যাব নোৱাৰিম নহয়, তোমাৰ ইম্পৰ্টেণ্ট কাম এটা কাম কৰোঁ, তোক মই ট্ৰেইনৰ পিছতে হ'ব। চিন্তা নকৰিবি, মই গমে ফোন কৰি আছো। জোৰ কৰি লৈ আহিবি। এই বয়সত চাকৰি কৰিবলৈ যায়, ইমান মানা কৰিলো নাই, নুশুনিলে। অ মোৰ কথা নুশুনিলে। যদি একো হোৱা নাই তেতিয়া উভতাই কিয় আনিব লাগে? বেলেগ গাড়ীত উঠাই কলিকতালৈ পঠিয়াই দিবা। চাকৰি এটা পাইছে ভালহে, ঘৰত থাকি বুঢ়া হৈ বেমাৰীহে হ'ব। বেমাৰী পালেতো আৰু আতিছে। ফোনটোৰ দৰে চাগে মানি বেগটো ক'ৰবাত পৰিছে। দেউতাইতো কাৰো নাম্বাৰেই মনত নাথাকে, সিয়ে চাগে আমাক ফোন কৰিব পৰা নাই। আৰু মানি বেগটো লগত নাই বাবে দেউতাই ঘৰলৈ আহিব পৰা নাই। তই চিন্তা নকৰিবি, দেউতাৰ একো নহয় চাবিচোন। ভগৱান, মানুহজন যাতে ভালে ভালে ঘৰলৈ আহে, ঈশ্বৰে দয়া কৰিলেই নহয়। ঈশ্বৰে চকু মেলি চালে। তুমি মোৰ চকুৰ আগৰ পৰা যাবানে? যদি একো কাম বন নাই, ভিতৰত পৰি থাকা। সঁচা কথা ক'লে হজম কৰিব পাৰিব লাগে, বুজিছো সেইটোহে কৈছো। এই মানুহজনীয়ে মোৰ জীৱনটো শেষ কৰি দিলে। ভাইটি, তই আজি ঘৰতে থাকচোন, মই এবাৰ ষ্টেচনৰ পৰা RPF-ৰ মোৰ লগৰ এজন আছে, যাওচোন, কিবা সন্ধান পাবও পাৰো। যা ফুল, ফুল, তই কিন্তু মাৰ ওচৰত থাকিবি, আমাৰ এই ওপৰত ভৰসা নকৰিবি। তুমি ইয়াত থাকি কিবা অসুবিধা পাইছা নেকি? নাই দাদা, বৰ শান্তি পাইছো। মদাহী খুৰাৰ অবাইচ ভাষাবোৰ পুৱাৰ পৰা শুনিব লগা হোৱা নাই। ঘৰত চকুটোতো মেলিলেই চিন্তা হ'ল, সাজিব খুৰাই আকৌ কি নতুন যুদ্ধৰ সূচনা কৰে, সেইবোৰ চিন্তাৰ পৰা অন্তত ইয়াত দূৰত আছে। তোমাৰ কিবা প্ৰয়োজন হ'লে মোক ক'বা। প্ৰয়োজন? হ'ব বাৰু। দাদা, এটা কথা সোধা। মোক এইখন ঘৰৰ সকলোৱে তই বুলি সম্বোধন কৰে, আপুনি তুমি বুলি কয় যে কিয়নো? বেয়া পাইছা নেকি? বেয়া পোৱা নাই, মই কাৰ্বি আংলঙৰ পাহাৰত ডাঙৰ হোৱাৰ বাবে দৌবৈটো মোক বনৰীয়া ফুল বুলি ঠাট্টা কৰে।
কৰক দিয়া বনৰীয়া ফুলৰ নেচাৰেল বিউটি দেখি আমাৰ নবৰ চাগে হিংসা হৈছে নেচাৰেল বিউটি বন্তি শুনচোন তই ইমান দেৰিলৈকে বাহিৰত কি কৰি আছিলি এতিয়াতো সন্ধিয়া লাগিব হ'ল নহয় মানে সৰুদা লগৰ ছোৱালী এজনীৰ জন্মদিন আছিল হোটেলতে চাহ খুৱাইছিল হোটেললৈ তুমি ৰাহুলৰ বাইকত গৈছিলা ন ৰাহুলৰ লগত দেখিছিলো হে নহয় নহয় ৰাহুল দাকো মাতিছিল আচ্ছা সেইকাৰণে ৰাহুল দাৰ বাইকতে গৈছিলো ৰাহুল দা মোৰ ভাল বন্ধু সেয়েহে মই বেকাৰ চাকৰি সন্ধানত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছো ইয়াৰ লগত লগ লাগি তুই এটা চাপ্লাই কাম হাতত দিছো নাথাকে মোৰ হাতত পইচা সেইবোৰে তোৰ কলেজৰ ফিজ তোৰ প্ৰয়োজনীয় বস্তুখিনি কিন্তু ঘৰখনে যোগান ধৰি আহিছে সৰুদা তই কিয় বুজি নাপাৱ যে এজনী গাভৰু ছোৱালীৰ কলেজৰ ফিজ আৰু বাছৰ ভাড়া সৰ্বস্ব নহয় মোৰ লগৰবোৰৰ লগত সমানে থিয় হ'বলৈ মন যায় লগৰবোৰৰ লগত সমানে থিয় হ'বলৈ আৰু বহুত কিবা কিবিৰ প্ৰয়োজন সেই কিবা কিবিবিলাক তোক ৰাহুল বোলাকে যোগান ধৰাই দিছে সৰুদা সেইবোৰ প্ৰশ্ন কৰাৰ যোগ্যতা তোৰ নাই তই তোৰ নিজৰ কামত ব্যস্ত থাক ৰিনাও তাই তোমাক দুখ এটা কৰিবলৈকে নিদিয়ে এনেকৈ কথা কৈছ তইতো এখন ঘৰৰ কোনো নহয় আমাৰ অনুগ্ৰহতে তই এখন ঘৰত জীয়াই আছ তেনে ঘৰত তোৰ মুখত ইমান ডাঙৰ কথা শুভা নকয় হয় নেকি মই তোমালোকৰ কোনোবা সম্পৰ্ক ছোৱালী বুলি ভাবিছিলো আচ্ছা তাৰমানে তই এইখন ঘৰত বন্ধ কৰা ছোৱালী হিচাপে আছ বল ৰবা আৰে ভাগিন আরে ভাগিন কি খবৰ হে তোমাৰ ভাল চলি আছো দিয়া বহুত দিনৰ মূৰত আহিলা তুমি ফুলক কাম কৰা ছোৱালী বুলি প্ৰশ্ন কৰিছা নহয় নে কিয় অলপ চাই দিবা নেকি বাৰু তুমি তোমাৰ আগলৈ হা বাছ দুদিনমানৰ পাছত যে তুমি এখন ঘৰৰ বোৱাৰী হবা এই কথাটো স্পষ্টকৈ কৈ দিয়া নাই কিয় বোৱাৰী তাৰমানে তোমাৰ দুয়োৰে মাজত প্ৰেম চলি আছে মোৰ অনুমান যাৰ মানে সঁচা প্ৰেম ভাগি আমাৰ জীৱনত প্ৰেম লাগে প্ৰেমত মহান শক্তি আছে কোৱাই কয় প্ৰেমত ফুৰিছে ভূমণ্ডল প্ৰেমত ফুৰিছে শতঘৰ বাহ গতিকে নব ফুল আৰু মোৰ ৰিলেশ্যনৰ কথা গম পালা নহয় আমাৰ ভাল পোৱাৰ কোনো স্বাৰ্থ নাই এওঁক ভাল পাই এইখন ঘৰলৈ অনা নাছিল এওঁক সহায় কৰা নাছিলো এইখন ঘৰলৈ অহাৰ পাছতহে এওঁৰ প্ৰতি মোৰ ভাল ভাৱ জাগিছে প্ৰেম হৈছে সত্যৰ যে অস্তিত্ব আছে পাহৰি নাযাবা নহ'ব কিছুমানৰ বাবে কিন্তু জীৱনত নৈতিকতা আৰু সজগুণ মণিমুকুতাতকৈও মূল্যৱান সজগুণে সদায় ভগৱানৰ সংস্পৰ্শ দিয়ে